কবিতাৰ শিৰোনামা দাদা। কথা ভাৰ্গৱ কাকতি, আবৃত্তি কৰিছে পংকজ ৰাজ। দাদা, তই অকল গানৰ ৰজাই নহয়, তই অসমৰ হীৰা, তই অসমীয়াৰ আৱেগ। তই দেখোন চিঞৰি চিঞৰি গাৱ, মোৰ ফাগুন আছে হিৰৈ তোমাৰ কথাকে ক'বলৈ। চালা ফাগুন, সেই ফাগুনৰ বতাহজাকেই তোক আজি নৰিয়াত পেলালে দাদা, নৰিয়াত পেলালে। তই বহুত কৰিলি দাদা, তই বহুত কৰিলি মানুহৰ বাবে, সমাজৰ বাবে। নিজেও অলপ জিৰণি ল'বিচোন তই, শৰীৰটোলৈ মন কৰ। নিজকে শেষ কৰি নেপেলাবি, নিজকে শেষ কৰি নেপেলাবি। তই অসমীয়াৰ আৱেগ, তই অসমীয়াৰ পপীয়া তৰা। তোৰ নামেই এটা ধৰ্ম আমাৰ বাবে, বুজিছ? তই শুনিছনে? তোৰ নামেই এটা ধৰ্ম আমাৰ বাবে, তয়েই আমাৰ ভগৱান। মই ভাগৰা নাই, জীৱন হেৰুৱা নাই বুলি কোৱা মানুহজন, মই ভাগৰা নাই, জীৱন হেৰুৱা নাই বুলি কোৱা মানুহজন হঠাৎ ভাগৰি পৰা দেখি বুকুখনে বহু কষ্ট পালে দাদা, বহু কষ্ট পালে। দাদা, তই আকৌ চেকুৰি দে তোৰ ৰণৰ ঘোঁৰাটোক, দীঘল বাটলৈ পাৰ হৈ যাব দে তোৰ ৰাতিৰ এন্ধাৰ, কাৰণ এন্ধাৰ নিবিচাৰ তই তোৰ মতেই থাক। আকৌ কৈছো, তই তোৰ মতেই থাক, মাথো ৰজাৰ দৰে থাক, দুখীয়াৰ ভগৱান হৈ থাক, সদায় মানুহৰ মাজতেই থাক। বুজিছনে দাদা? সদায় মানুহৰ মাজতেই থাক দাদা। জীৱন ডিঙা মোৰ চপাই ঘাটে ঘাটে জনে জনে সুধিলো, কি লাগে লোৱা। জীৱন ডিঙা মোৰ চপাই ঘাটে ঘাটে জনে জনে সুধিলো, কি লাগে